নমস্কাৰ সকলোকে আজি আমি কম্পিউটাৰ ক্লাছত tor browser এটা ইউজফুল ফিচাৰ শিকিম মই প্ৰথমে এটা ওয়েবসাইট দেখালেছো এটো nazira.in ওয়েবসাইট হয় nazira বিষয়ে এই ওয়েবসাইটটোত গম পাব এই ওয়েবসাইটটোত মই ইয়াৰ কন্ট্ৰোল পেনেলত সোমাম তাৰ বাবে আমি লিখিম nazira.in/cpanel যিসকলে cpanelৰ বিষয়ে গম নাপায় তেওঁলোকক কওঁ যে যিকোনো এটা ওয়েবসাইটৰ বিহাইণ্ডত এটা হোষ্টিং থাকে আৰু সেই হোষ্টিংটো যাবৰ বাবে ম্যাক্সিমাম হোষ্টিংত যাবৰ বাবে cpanel লিখিব লাগে তাৰ উপৰিও বেলেগ কিছুমান অপচন কাস্টমাইজ কৰি থৈ দিয়া থাকে বাট cpanel লিখিলে ম্যাক্সিমাম ওয়েবসাইটৰ হোষ্টিংৰ সাইটত যাব পাৰি এতিয়া মই nazira.in ৰ যেটো হোষ্টিং হে হোষ্টিংটোৰ মই বিহাইণ্ডত আহিলো এতিয়া মই ইয়াৰ পৰা সাইন ইন হম এটো মই গুগল ক্ৰম ব্ৰাউজাৰ ইউজ কৰি আছো ইয়াত আপোনালোকে যেতিয়া মই সাইন ইন হম দেখিব ইয়াৰ প্ৰবলেম যে কি সাইন ইন হ'ব পাৰো নে নোৱাৰো সক সাইন ইন হৈছো ৰিডাইৰেক্ট হৈ আহিছো আমি আকৌ সাইন ইনৰ পেজত মানে আমি ভিতৰত যাব পৰা নাই ইউজাৰ নেম পাছৱৰ্ড সব লিখা আছে তথাপিও আমি যাব পৰা নাই ওকে এটো এটা প্ৰবলেম হয় নৰ্মাল ব্ৰাউজাৰ তো tor browser কিছুমান তেনেকুৱা সুবিধা থাকে যিখিনি সাধাৰণ ব্ৰাউজাৰত নাথাকে বহুতে গম পায় যে tor browserটো হ্যাকিংৰ কাৰণে ব্যৱহাৰ কৰা হয় কিছু ক্ষেত্ৰত হয় বাট বিশেষকৈ মই ইয়াত আমি কৰি থকা জেনুইন কামত দেখাম এতিয়া মই tor browserটো খুলি লৈছো এটো ডাবল ক্লিক কৰিছো ওকে ইতিমধ্যে আমাৰ লোডিং হৈ আছে tor browser ওকে ইয়াত এতিয়া খোল খালে এতিয়া আমি ইয়াত এড্ৰেছ লিখিম nazira.in/cpanel প্ৰেছ এন্টাৰ ওকে ইতিমধ্যে আমাৰ সাইটটো লোডিং হৈছে খোল খালে এতিয়া আমি ইয়াত আমাৰ ইউজাৰ নেম পাছৱৰ্ড দি সোমাম আমাৰ ইউজাৰ নেমটো দি লৈছো আৰু পাছৱৰ্ডটো মই ইয়াত বহাই দিছো আৰু এতিয়া মই সাইন ইন কৰিম সৰি ইয়াত মই ইয়াত .in টো লিখিলো ডটটো নহয় ওকে ইয়াত দেখিব লগইন হৈ যাব ইয়াত লগইন হৈ আছে এয়া দেখিলে কমপ্লিট লগইন হৈ গল যেটো ওয়েবসাইট তাত খোলখন আছিল ইয়াত অটোমেটিক্যালি পারফেক্টলি খোল খালে এটোই হৈছে এটা ওয়েবসাইটৰ cpanel হয় এটো nazira.in ৰ cpanel হয় বিভিন্ন হোষ্টিংৰ cpanel দেখাত লুকস বিলাক অলপ বেলেগ বেলেগ ধৰণৰ হয় আৰু আপোনালোকক cpanelত থাকে কি সিম্পল কে কৈছো বহুতে জানে যে cpanel টো কি হয় কি কথা একচুয়ালি cpanel ফুল ফর্ম কন্ট্ৰোল পেনেল হয় এটা ওয়েবসাইটৰ কন্ট্ৰোল পেনেল আৰু ইয়াত আমি ফাইল ম্যানেজাৰটো দেখাম যত আমাৰ ওয়েবসাইটত থকা ডাটাখিনি ইয়াত ষ্টৰেজ হৈ আছে ইয়াত মই সাইটৰ nazira.in টো এবাৰ খুলি দেখাইছো এইটো হৈছে আমাৰ nazira.in ৰ ওয়েবসাইটটো আৰু www.nazira.in এইটো হৈছে ওয়েবসাইটটোৰ ডোমেইন হয় আৰু আমি ইয়াত যিবোৰ ফাইল দেখিছো ফটো দেখিছো টেক্সট দেখিছো এই বস্তুবিলাক এটা লোকেশনত ষ্টৰ হৈ আছে সেই ষ্টৰ হৈ থকা লোকেশনটো হৈছে হোষ্টিং আৰু সেই হোষ্টিংটো আমি cpanel এদি এক্সেস কৰিছো আৰু এতিয়া আমি ইয়াৰ ফাইল ম্যানেজাৰ যাম ইয়ালে আহিলো ফাইল ম্যানেজাৰ এটো হৈছে ইয়াৰ ফাইল ম্যানেজাৰ ইয়াত আমাৰ ফাইল ফোল্ডাৰবোৰ দেখিম আমি সাধাৰণতে পাব্লিক html ফোল্ডাৰটোৰ ভিতৰতে আমাৰ এই গুটে ফাইলবোৰ আছে মই ইয়াত অলপ চেঞ্জ কৰি দেখাম জাস্ট পাব্লিক html ত ক্লিক কৰিলো ইয়াৰ ভিতৰত সোমাম আমি এতিয়া মই nazira.in ৰ যেটো সাইট হয় এই সাইটটোত গৈ মই যে সাৰ্চ nazira ইয়াতে মই কিবা এটা কাস্টমাইজ কৰি দেখাম সপোজ ইয়াৰ তলতে এডাল মই আনিম তাৰ বাবে আমি ইনডেক্স পেজখন খুলিম যেহেতু ইনডেক্স পেজখনৰ পৰা সব ডাটা শো হৈ আছে তাত আৰু ইয়াত এডিট কৰিম ইনডেক্স পেজত গলো তাৰ পাছত এডিট ফাইল আৰু ইয়াত এটো দেখিছো যে আমাৰ সাৰ্চ nazira ইয়াত আছে আৰু ইয়াৰ তলতে আমি লিখি দিম hr যেকলে html জানে তেওঁলোকে জানে যে hr এ এডাল আনে এটা এটা ট্যাগ হয় আৰু মই সেভ কৰি দিছো আৰু এতিয়া মই ইয়াত পেজ ৰিফ্ৰেশ কৰিছো আৰু আমি যেটো চেঞ্জ কৰিলো ইয়াত এটা দেখা পাইছো আগতে এই আঁচডাল ইয়াত নাছিলে এতিয়া ইয়াত দেখা পাইছো এনেকৈ আমি tor browser বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো বিশেষকৈ হ্যাকিং নহয় ভাল এথিক্যাল কামত ধন্যবাদ